হাই ফ্ৰেণ্ডসকল, ৱেলকাম টু আৱাৰ চেনেল হেল্থ এডভাইচ। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম এক ৰাতিত কেইবাৰ যৌন মিলন কৰিব পাৰি। নতুন যি বিয়া হোৱা পুৰুষ মহিলা থাকে তেওঁলোকৰ মনত আপোনাৰ বহুত ভাৱ হয় যে একদিনত কেইবাৰ যৌন মিলন কৰিব পাৰি বা এসপ্তাহত কেইবাৰ যৌন মিলন কৰিব পাৰি বা কিমান ফ্ৰিকুৱেঞ্চি আপোনাৰ হ'ব লাগে যৌন মিলন কৰোঁতে। চাওক, কিমানবাৰ যৌন মিলন কৰিব পাৰি তাৰ কোনো উত্তৰ নাই। সাধাৰণতে আপোনাৰ 30 আৰু 35 বছৰ এইখিনি বয়সৰ ক্ষেত্ৰত আপোনাৰ দুবাৰ আপোনাৰ যৌন মিলন ইচ্ছা আপোনাৰ হ'ব পাৰে 24 ঘণ্টাৰ পিছত বা 48 ঘণ্টাৰ পিছত। ধৰি লওক আপুনি ফাৰ্ষ্ট টাইম আপুনি যৌন মিলন কৰিছে, তাৰ আপোনাৰ 24 ঘণ্টাৰ পিছত বা 48 ঘণ্টাৰ ভিতৰত আপোনাৰ ইচ্ছা শক্তি হ'ব পাৰে। কিন্তু আপোনাৰ ধৰি লওক 30 বছৰৰ তলৰ ক্ষেত্ৰত যি আপোনাৰ 20 বছৰ 18 বছৰ বা 25 বছৰৰ আপোনাৰ পুৰুষৰ ক্ষেত্ৰত আপোনাৰ যিখিনি সময়ত আপোনাৰ হৰমনেল চেঞ্জ হয় সেইখিনি সময়ত আপোনাৰ বহুতবাৰ ইচ্ছা হ'ব পাৰে। সেইকাৰণে আপোনাৰ মাষ্টাৰবেশ্যনৰ আপোনাৰ দিনত 2বাৰ বা 3বাৰ বা 4বাৰ আপোনাৰ এইখিনি বয়সৰ আপোনাৰ কৰাৰ আপোনাৰ ইচ্ছা দেখা যাব পাৰে। যি হওক, মাষ্টাৰবেশ্যন কৰিলে আপোনাৰ হাতেৰে আপোনাৰ ফিক্সন কৰে আৰু যৌন মিলন কৰিলে আপোনাৰ ভেজিনাত ফিক্সন কৰে। দুয়োটা ক্ষেত্ৰতে আপোনাৰ কোনো পাৰ্থক্য নাথাকে, সুখটো আপোনাৰ সমানে পোৱা আপোনাৰ দেখা যায়। তো আপোনাৰ এইখিনি ক্ষেত্ৰত আপুনি বুজি পালে যে আপোনাৰ মাষ্টাৰবেশ্যন হওক বা যৌন মিলন হওক, আপোনাৰ 30 বছৰৰ তলত আপোনাৰ বয়সত আপোনাৰ যাৰ বিয়া হয়, আপোনাৰ কম বয়সত ধৰি লওক 20 বছৰ 25 বছৰ বা তেনেক্ষেত্ৰত আপোনাৰ 24 ঘণ্টাৰ ভিতৰত আপোনাৰ 2বাৰ বা 3বাৰ আপোনাৰ যৌন মিলন কৰাৰ কাৰণে আপোনাৰ ইচ্ছা হ'ব পাৰে। এইটো কোনো আপোনাৰ ভুল নহয় আপোনাৰ। বা আপোনাৰ ধৰি লওক কিছুমান আপোনাৰ বিয়াৰ পিছত আপোনাৰ যদি সপ্তাহত 1বাৰ বা 2বাৰ বা 3বাৰ যৌন মিলন আপোনাৰ কৰিবৰ মন যায় বা সপ্তাহত 2বাৰ মন যায়, সেইটো কোনো ভুল নহয় আপোনাৰ। মানুহৰ যিমান আপোনাৰ ভোক লাগিব সিমানে আপুনি খাব। এইটো আপোনাৰ তেনেকুৱা, আপোনাৰ যিমান ইচ্ছা শক্তি আছে আপোনাৰ সিমান আপোনাৰ মন যাব। তো আপোনাৰ ছোৱালীৰ ক্ষেত্ৰত আপোনাৰ বেলেগ হয়, আপোনাৰ হয়তো আপোনাৰ ছোৱালীৰ ক্ষেত্ৰত আপোনাৰ ইচ্ছা শক্তি আপোনাৰ বেছিও হ'ব পাৰে আপোনাৰ। তো আপোনাৰ এই ক্ষেত্ৰত এইটো বুজি লওক যে আপোনাৰ 30 বছৰৰ আপোনাৰ ওপৰত হয় তেতিয়া আপোনাৰ যৌন মিলন কৰা শক্তি অলপ আপোনাৰ কম হ'ব পাৰে, কিন্তু সেইটো কোনো আপোনাৰ ভুল নহয় বা সেইটো কোনো আপোনাৰ বেমাৰ নহয়। তো আপোনাৰ 30 বছৰৰ আপোনাৰ তলত আপোনাৰ যৌন মিলন কৰাৰ ইচ্ছা শক্তি আপোনাৰ অকণমান বেছি হ'ব পাৰে, সেইটো কোনো আপোনাৰ ভুল নহয়। বা আপোনাৰ সপ্তাহত এবাৰ যৌন মিলন কৰিবলৈ মন গৈছে, সেইটো কোনো আপোনাৰ ভুল নহয়, সেইটো কোনো আপোনাৰ বেমাৰ নহয়। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। তো ফ্ৰেণ্ডসকল, ধন্যবাদ।